Hello, welcome back to my YouTube channel. So guys, মই বহুত দিন ইউটিউবৰ পৰা বিৰতি লৈছিলোঁ মানে বতৰটো বহুত বেছি বেয়া আছিল সেইকেইদিন আজি ৰদ উঠিছে সেইকাৰণে ভাবিলোঁ অলপমান ওলাই যাওঁ একদম ধামাকা এটা জাগাত একদম ধামাকা মানে ধামাকা আৰু ধামাকা তো গাইজ এনেকুৱা এটা জাগাত আছোঁ যোনটো জাগা হ'ল একদম পৃথিৱীৰ সকলোতকৈ সৰু আইলেণ্ড য'তে আপোনালোকে নেটত চাৰ্চ কৰিলেও নাপাব আইলেণ্ড বুলি মাৰিলে তো গাইজ আজি একদম ধুনীয়া এখন ঠাইত গৈ আছোঁ তো বলক আমাৰ লগে লগে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আমি এতিয়া পাম আৰু 9 কিলোমিটাৰ আছে যিহেতু আজি আমি গোগল বাবাক আহি আছোঁ বহুত বেছি শ্বৰ্টকাট ৰাস্তা দেখাই আছে আজি গোগল বাবাই তো গোগল বাবাক একদম ধন্যবাদ দি আজি ভিডিঅ'টি একদম পুৰা ধামাকা হ'ব তো গাইজ আপোনালোকে চাই থাকক আগফালে এখন ধুনীয়া বিৰাট পাহাৰ আছে একদম মানে ধামাকা গাইজ আজি ধামাকা আহি আমি পাম আৰু মাত্ৰ আছে 3 কিলোমিটাৰ চ একদম ধামাকা হ'ব এইফালে মানে আছে ভূটান পাহাৰখন চাই লওক ৱাও মানে কি ক'ম আৰু অসম হয় এখন বহুত বিউটিফুল প্লেচ এখন মানে এইখিনি বহুত বেছি বেয়া ৰাস্তা মানে নদীৰ মাজৰ ৰাস্তাটো যিহেতু বহুত বেছি বেয়া কিন্তু জাগা হ'ব আজি ধামাকা ইফালে চক গাইজ দেখ লিজিয়ে এক बहुत ही अच्छा जमदार होने वाला है सो गाइस আমি আহি পালোৱে আৰু মাত্ৰ 2 কিলোমিটাৰ আছে আপোনালোকে চাই আছে আমি সেইখন জাগাতে যাম কিন্তু এয়া নদীৰ মাজে মাজে যাব নোৱাৰো যেটো বাইক লৈ আহিছো আমি যাম ইফালেৰে অকনমান দূৰ হয় মাত্ৰ 2 কিলোমিটাৰ তো ইফালে দেখাত বহুত বেছি ওচৰত আমি জালমান ঘুৰি কিন্তু আজি ভিডিঅ' ধামাকা হ'ব সো গাইস একদম ধামাকা মানে ধামাকা বলক আমাৰ লগে লগে সো গাইস বলা দাউজিং আহিলে আপোনালোকে চাব পাৰিব ৰাস্তাৰ মাজেৰে এখন নদী গৈছে তো গাইজ সাঁতুৰি ধৰিব পাৰিব ইয়াতে একদম পুৰা ফ্ৰেছ হৈ যাব পাৰিব আৰু এইখনে নদী মানে সৰু আৰু মাত্ৰ আছে 1 কিলোমিটাৰ সো গাইজ আহি আমি পালো দাউজিঙৰ সন্মুখত তো এইফালে আছে পোষ্টাৰখন আমি আহিছিলোঁ ইফালেৰে এতিয়া যাম ইফালে আৰু ইফালে বেছি দূৰ নাই তো বলক আমাৰ লগে লগে মানে পাহাৰটো বহুত বেছি ধুনীয়া লাগছে না য়েছ অসমৰ ঠাই কিবা এটাতো আছে আহক না ভাই हर दिन दिवाली हर दिन enjoy so guys আমি আহি পালোৱে সন্মুখত এই পাহাৰখন দেখা পাইছে আপোনালোকে এইখিনিয়ে হ'ল দাউজিং so আমি তাতে যাওঁ চাওঁ একদম সন্মুখৰ পৰা ওচৰৰ পৰা চাওঁ কেনেকুৱা জাগানো মানে বহুতৰ ষ্টেটাছত বা ফেচবুকত
এনেকৈ চাই আছিলোঁ। আজি ফাইনেলি আমিও ওলাই আহিলোঁ দাউজিঙলৈ। তো আপোনালোকে আহক আমাৰ লগে লগে, মানে ধামাকা বোলে জেগা, ধামাকা। তো আমিও চাওঁ কিমান ধামাকা ন গাইজ। তো বলক। ৱাও, চ' গাইজ এতিয়া আমি টিকেট লওঁ ইয়াতে। তো টিকেট কাটি আমি দাউজিঙৰ ভিতৰত যাম, চাওঁ কেনেকুৱা জেগা ন। ফাইনেলি আমাৰ টিকেট কটা হৈ গ'ল। এতিয়া যাম আমি দাউজিঙৰ ভিতৰত, চাওঁ বলক। চ' গাইজ আমি ফাইনেলি আহি পালোঁ ইয়াত গেট। মানে বেলেগ দিনাখন ইয়াতে গেটতে টিকেট ল'ব লাগে, তো আজি গেটত বহা নাই, আমি সন্মুখতে লৈ ল'লোঁ। ইয়াতে গেট পাছ লৈ পিছতে ভিতৰত সোমাব লাগে। তো আহক, আগফালে সন্মুখত পাহাৰখন দেখাই পাইছে আপোনালোকে কিমান ধুনীয়া আমাৰ। আৰু এখন ধাবা বনাইছে, যদি আপোনালোকে আহে ইয়াতে কিবা কিবি খাব পাৰিব। তো আজি ধাবাটো বন্ধ বৰ্তমান, আমিও লগতে যাব লাগিব চাগে গাইজ। কিন্তু ইমান ধুনীয়া এটা পৰিৱেশত আহি ভোক কি বস্তু আমাৰ অনুভৱ নোহোৱা হৈ গৈছে। তো আহক। जिंदगी में एक बार ही सफर कर लो भाई, तब क्या होगा पता नहीं। क्या होगा कुछ भी पता नहीं। तो गाइस जब तक जिंदा हो तब तक फिरो, यस करो, नाचो गाओ और नाचो और नाचो और नाचो। वाओ কি ধুনীয়া। চ' ফাইনেলি আমি এতিয়া দাউজিঙত আছোঁ। দাউজিঙৰ সৌন্দৰ্য চাওক, সন্মুখত এখন ভূটান পাহাৰ। তো একদম পূৰা ধামাকা জেগা, আৰু কি ক'ম, মানে বহুত বেছি ধুনীয়া ঠাই এখন। তো বলক আহি থাকক আমাৰ পিছে পিছে। তো কি ক'ম আৰু, মানে কথা নাই। ৱাও, লগত আছে তৰুণ। তো এতিয়া তৰুণে গাড়ী চলাব, মই উঠিম একদম। এতিয়া চাম কিমান আগলৈকে যাব পাৰোঁ, চাওঁ। আৰু হয়তো সেই ধাবালৈকে যাবও পাৰোঁ, গেৰেণ্টি নাই, যদি সম্ভৱ। আৰু এতিয়া যাম আমি, এইটো ৰাস্তা এটা উঠি গৈছে। তো এইফালে ক'ত যাওঁ। চ' গাইজ আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব হে। চ' গাইজ আমি একদম চাওঁ কিমান দূৰ যাব পাৰোঁ। যাই আছোঁ একদম মাজে মাজে। जिंदगी हम सफर का सुहाना, यहाँ कल कहाँ भल ये हल जाना बगली। এয়া আমাৰ অসমৰ বগলী, এয়া আমাৰ অসমৰ বগলী। যিহেতু ইয়াতে আফ্ৰিকান জংঘলত আহিছে। ৰাস্তাটো সঁচাকৈ বহুত বেছি ভয়া মানে, আৰু তথাপিতো চাওঁ গাইজ, এয়া আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ। তো প্লিজ স্কিপ নকৰিব, ভিডিঅ'টো কমপ্লিটলি চাব, লগতে ছাবস্ক্ৰাইব বটনটো টানি দিব, আৰু আমাৰ ভিডিঅ'বোৰ পোৱাৰ কাৰণে নটিফিকেশ্যন আইকনটো দাবাই দিব টুকলংকে। ৱাও, ফাইনেলি আৰু বেছি ভাল লগা ঠাই এখনত আহি পালোঁ। আস্তে এইফালে যদি একবাৰ উঠিব পাৰিলোঁ হয়, মানে কিবা এটা ভাল লাগছে গাইজ। ফটো ল'ম তো ইয়াত পাহাৰত। ৱাহ, मटर गश्ती थी चढ़ में
कोई ना थी गाँव में যেতিয়া আমি যাম ইয়াৰে ওপৰত চাই লওক কিমান ওপৰত উঠিব পাৰো গম নাপাওঁ চ' বলক আমাৰ লগে লগে আমি এতিয়া ওপৰত উঠিম তো আহক ৱাও তো উঠি আহিলো কিছু ওপৰত আৰু মোৰ লগত আছিল তৰুণে বহুত ওপৰত আছে এতিয়া তাৰ কাষলৈকে যাম তো বলক ফাইনেলি আমি ওপৰত উঠিলো এয়া আছে তৰুণ কেনে লাগছে গাইস একদম মজা একদম সুপার স্প্লেন্ডার সুপার ধুনীয়া জায়গা গাইস সুপার স্প্লেন্ডার সুপার স্প্লেন্ডার মজা লওক সো গাইস আপোনালোকে ভিডিওটো স্কিপ নকৰিব প্লিজ চাই থাকিব আগলৈ গৈ আৰু ধামাকা হ'ব ভিডিও সো আমি ইয়াৰে পৰা যাম আকৌ হেই পাহাৰলৈ সো গাইস প্লিজ জনে নতুনকৈ আহিছে সাবস্ক্ৰাইবটো কৰি দিব লগতে আমাৰ ভিডিওবোৰ পাবৰ কাৰণে বেল আইকনটো দবাই দিব গাইস সো চলতে হে দোস্তো নে বহুত ওপৰতে হলে তৰুণে কোলাকে বহুত বেছি ধুনীয়া ঠাই যেহেতু সুপার স্প্লেন্ডার সুপার তো এতিয়া আমি তলত নামি কেনে সৌখন পাহাৰ দেখিছে আপোনালোকে সেই পাহাৰখন দেখিছে তো সেই পাহাৰত যাম চাওঁ আৰু তাতে কিমান ওপৰত উঠিব পাৰোঁ তো গাইস বলক দেখা পাইছে আমি বহুত ওপৰত আছোঁ এতিয়া যাম আমি আৰু এইখন পাহাৰত ৱাও কিবা এটা ভাল লাগছে গাইস ভাগৰ লাগিব পাৰে কিন্তু মজা বেলেগ ৱাও চাওক না গাইস ৱাও এবতে আমি গাইস তলত নামিম বহুত ভয়ানক জায়গা এখন ও নামবাই ভয় লাগছে সো গাইস ফাইনালি मैं पहुंच गया अभी मैं बिंदास जा सकूंगा আমি ইয়াৰে পৰা ফাইনালি নুমি আহিলো বহুত ওপৰত উঠিছিলো গতিকে তামাম ভাগাৰ লাগছে এতিয়া যাম আমি সেইখন পাহাৰত চাও কিমান দূৰ যাব পাৰো তো বলক আমাৰ লগে লগে তামাম হিমালয় নাম রাস্তা খুবই বেশি বয়া গাইস হিলবিলাক চাওক না এইবিলাকৰ মাজে মাজে গৈ আছো তো চাই আছে আমি আহি পাম আৰু মানে বহুতে বেছি বেয়া ৰাস্তা যেহেতু ইমান ডাঙৰ হিল আছে এনেকৈ সম্ভৱো নহয় ৰাস্তা মানে গাইছে ইয়াতে ৰাস্তা নাই একচুৱেলি তই আগত যা ফাইনেলি আহি পালোঁ আমি আৰু মানে আগত একেবাৰে ৰাস্তাই নাই সব এনেকুৱা হিল যেহেতু নদীৰ মাজত দেখাই পাইছে ৱাও মানে কষ্ট হ'লেও গাইজ বহুত বেছি ভাল লাগিছে আহি বহুত বেছি ধুনীয়া এখন ঠাই ৱাও আৰু এইফালে চাওক না
তো ইফালে দেখা পাইছে এখন নদী বৈ আহিছে ইফালে বহুত বেছি চাফা পানী Wow. Wow. এনেকৈ মানে পাহাৰৰ মাজেৰে এখন নদী বৈ আহিছে মানে বহুত বেছি ধুনীয়া পৰিৱেশ So guys, আমি আছো দাউজিঙত ভূটান ভাৰত সীমান্তৰ মাজত তো এফালে বেছি আগলৈকে যাব নিদিয়ে যেহেতু ভূটান বৰ্ডাৰ আৰু চাই আছে বহুত বেছি ধুনীয়া ঠাই এখন মানে কি কম আৰু অসমতো যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে চাব লগা সো আগতে মই গম পোৱা নাছিলোঁ জাগা ঘূৰি ভাল লাগিল তো সেনেকৈ ঘূৰা হলো তো জাগাবিলাক চাওক বহুত বেছি ভাল লাগে আৰু কিবা এটা ভাল লাগে গাইছ সো আহক চাওক আৰু যদি আপোনালোকে খানা খাব আহে আহিব দাউজিঙত মানে বহুত বেছি ধুনীয়া এখন ঠাই মানে আৰু কি কম ভাষা হেৰুৱাই গৈছে মোৰ এইখনে হ'ল সেইখন পাহাৰ আপোনালোকক কৈছিলোঁ যে আমি সেইখন পাহাৰ উঠিম কিন্তু তালৈকে যাব নিদিয়ে যেহেতু ভূটান বৰ্ডাৰ আৰু আপোনালোকক ইয়াৰ পৰাই দেখাই আছোঁ চ' চাই থাকক So guys, এইখিনি হ'ল দাউজিং মানে বহুত বেছি ধুনীয়া এখন ঠাই যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিয়ে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো দাবাই দিব মোৰ নতুন ভিডিঅ'বোৰ পোৱাৰ কাৰণে So guys, আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো হলে গাইজ জয় আই অসম